দেৱকী কুটুক মস্ত পাগণ্ডই মাৰিছে তাকো বাজি দিব লাগে। পুনৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। ঘটনাৰ বিৱৰণ শুনিলে হয়তো আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এই কণমানিটোৰ জন্মদিনৰ বাবে বজাৰ কৰিবলৈ ওলাই গৈছিল নিজ পিতৃ, লগত লৈ গৈছিল সেই কণমানিটো। জন্মদিনৰ বজাৰ কৰিবলৈ যি ওলাই গ'ল তেওঁলোক আৰু ঘূৰি নাহিল। স্বামী আৰু নিজ পুত্ৰ বজাৰ কৰি ঘৰলৈ ঘূৰি নহাত বাট চাই চাই এটা ৰাতি উজাগৰে পাৰ কৰিলে এই মহিলাগৰাকীয়ে। পুৱাই সেই কণমানিটোৰ মাতৃলৈ খবৰ আহে যে কোনো ব্যক্তিয়ে সেই কণমানিটো হত্যা কৰি পথাৰৰ মাজত পেলাই থয়। কাষতে পৰি আছে দেউতাকৰ সেই চাইকেলখন। বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে পিতৃ শচীন বৰদলৈ। ঘটনাৰ স্থান গহপুৰত। যোৱাকালি সন্ধিয়া 6:30 বজাত ল'ৰাটোৰ দেউতাকে দোকান কৰিবলৈ আহিছিলে। দোকান মানে ল'ৰাটোৰ জন্মদিন আছিলে। জন্মদিনৰ কাৰণে লিষ্ট এখন মোক নিজে ক'লে বনাই দিবলৈ। মই বনাই দিলোঁ ধুনীয়াকৈ। তাৰপৰা লিষ্টখন লৈ পেলাই আহিলে। মই ভাবিছোঁ তেওঁ পাণ খাই যেতিয়া তেওঁ থাকিব ক'ৰবাত আহিব সোনকালে বুলি ভাবি 8টা বজালৈকে মই ৰৈ আছোঁ ঘৰত। তেতিয়ালৈকে নাই মোৰ ভাত হৈ গ'ল। তেতিয়া দালি হৈ গ'ল, ভাজি হৈ গ'ল। তাৰপিছত সৰু ছোৱালীজনীক কেইটামান দিলোঁ খাবলৈ। তাই খালে। তাৰপিছত খাই বোলে তাই ক'লে মা মই অকণ খুৱাই আহিলে জগাই দিবা। তাৰপিছত মই বোলো হ'ব দিয়া তুমি খোৱা। তাৰপিছত তাই খুৱাই লৈ পেলাই মই বাহিৰত বহি আছোঁ ডাঙৰ ছোৱালীজনীক। ডাঙৰ ছোৱালীজনীয়ে কৈছে মা এতিয়া কি মই ইমান দেৰি হ'ল নাই দেখোন। তাৰপৰা মই বোলো ব'লা যাওঁ বিচাৰি যাওঁ। তাৰপৰা বোলে ভণ্টিয়ে ভয় কৰিব। মই বোলো ভয় নকৰে ব'লা ভণ্টিক ওলাই যাওঁ। তাৰপৰা 12টা বাজিলে তেতিয়ালৈকে মই ৰখি আছে। তথাপি 12টা বজাত আহিছোঁ। গলিত দেউতাৰ ঘৰত বিচাৰিছোঁ। মানুহজনী উঠি আহিছে সুধিছে কি হ'ল। মই বোলো ল'ৰাটো দোকানলৈ আহিলোঁ। দেউতাকে লৈ আহিছিলে এতিয়া দেউতাকো নাই ল'ৰাটোও নাই। তাৰপিছত মই দোকানী সুধিবলৈ গৈছিলোঁ। দোকানীয়ে মাতি দিলে। ৰাতিপুৱা এতিয়া মই ৰাতিপুৱা দুখ মোকালিতে মই শুকিলা চাৰিআলি চেণ্টাৰৰ পৰা গৈছোঁ টিউজনী। কিন্তু কাকো একো নাই তেতিয়া। তাৰপিছত মই ভাইটিৰ ওচৰলৈ আকৌ গ'লোঁ। তাৰপৰা ভাইটিক ক'লোঁ ভিডিবি ওচৰলৈ ভিডিবি সহায় বিচাৰিলোঁ। তাৰপিছত ভিডিবিয়ে ক'লে তুমি থানালৈ যোৱা। তাৰপিছত মই ভাবিলোঁ নাই আকৌ মিলত দোকানলৈ যাওঁ। আকৌ দোকানলৈ আহিলোঁ। দোকানীক সুধিলোঁ। দোকানীয়ে কৈছে বোলে মই দেখিছোঁ চিধা চিৰিয়ে গৈছে দোকানত নাই সোমোৱা। তাৰপিছত মই বোলো তেতিয়াহ'লে থানালৈকে যাওঁ। আকৌ থানালৈ বুলি ওলাই আহোঁতে মানুহ এজনে মোক ক'লে তুমি ক'লৈ যোৱা। মই বোলে মই গহপুৰলৈ যাওঁ। তাৰপিছত গহপুৰলৈ যাব নালাগে তুমি মোৰ লগত আহিবি দিবি। মই বোলো ৰ'ব। তাৰপিছত মই ৰখিব নোৱাৰিলোঁ। তাৰপৰা এইফালৰ পৰা খবৰ পালোঁ কোনোবা এজনী ক'লে ল'ৰাটো মাৰি পেলাই ধৰিছে বুলি। তাৰপিছত ল'ৰাটোক চাবলৈ মই ল'ৰাটোক চাবলৈ নিদিয়ে। মানুহজনৰ নাম গাঁৱত পৌলা বুলি মাতে কিন্তু নাম শচীন আছে বিতুল বৰদলৈ। পৰাগজ্যোতি বৰদলৈ। তাৰ চাৰ্টিফিকেট উলিয়াবই নহ'লে। কিন্তু এটা কথা ঠিক ল'ৰাটোক যোনে মাৰিছে তাক কিন্তু ফাঁচি দিব লাগে। কাৰণ ল'ৰাটোৱে কাকো যোগ কৰা নাই। দুখ যদি কৰিছে আমি ডাঙৰে কৰিছোঁ। কি গোটেই একো যোগ কৰা নাছিলে। মস্ত পাগণ্ডই মাৰিছে দেৱকী কুটুক মস্ত পাগণ্ডই মাৰিছে তাকো বাজি দিব লাগে।